নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল ৱাৰ্গাৱলৈ স্বাগতম জনাইছোঁ। এবছৰ বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ ইউটিউবৰ জগতখনলৈ। আজি 1 জানুৱাৰী 2022। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু বিশেষ তেনেকৈ আজি একো প্লেন নাছিলে। লগৰটোৱে ক'লে অলপ গৈ ওলাই যাওঁ বুলি, তাৰ লগত ওলাই আহিলোঁ। এইফালে আছে তলুক্য আৰু আমাৰ গোহাঁই দা। ডিব্ৰুগড় 115, তিনিচুকীয়া 129, DC 1, কানুবাৰী 46 কিলোমিটাৰ। কানুবাৰী কোন সাইডে যাব লাগিব? খাবলৈ হ'লে ৰাইট সাইডে সিধা সিধা বলা, স্ট্রেট যাম, সিধা সিধা বলা। ও আজিকালি বন্ধ দেখোন। খানা বন্ধ হ'লে হয় দেই, খানা বন্ধ হ'লে হয় দেই। কেলে আজি 1 জানুৱাৰী বুলি বন্ধ নেকি? জহনি মই অকল ভকতে মই মামা যা আজি আমি আগতে চাই আহিব লাগিছিলে খোৱা দোকানখন আছে নে নাই। হ'ব চাওঁ, নহ'লে আপোনাৰ পিকনিকৰ হেৰিয়তে সোমাব লাগিব। বঢ়িয়া বঢ়িয়া। টাইম লেপছত নিশ্চয় দেখিলে মই আৰু লগৰটো প্ৰাঞ্জল আমি খাই আছিলোঁ, কিন্তু বিয়েৰ নাই খোৱা। আমি খাইছিলোঁ এইটো। বহুতে ভাবিব পাৰে চাগে বিয়েৰ খাইছিলে, বিয়েৰৰ নিচিনাই দেখিবলৈ, দূৰৰ পৰা তেনেকুৱাই দেখিছে, কিন্তু আমি একচুৱেলি খাইছিলোঁ এইটো এনাৰ্জি ড্ৰিংক। যিহেতু আমাৰ ভোক লাগি আছিলে আৰু তাত একো খাবলৈ নাপালোঁ। আমি ভিডিঅ'টো চাই নিশ্চয় গম পাইছে আমি আহি আছিলোঁ লংডিং। মই আগতে এটা ভিডিঅ' বনাইছোঁ, যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই ভিডিঅ'টো, তেতিয়া মই ওপৰ আই বাটনত দি দিম, আপোনালোকে চাব পাৰিব। তো কমে 7-8 মাহ চাগে, তাতকৈ বেছিয়ে হ'ব তেতিয়াই বনোৱা ভিডিঅ'টো। আৰু আমাৰ এতিয়া যাবলৈ হ'ল। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোকে মোৰ নতুন নতুন আপডেটবোৰ সোনকালে পায়। গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। টাটা, বাই বাই, জয় অসম।